তো গাইজ নমস্কাৰ জনাইছো নিশান ব্লগলৈ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু হয় বাকী চুলি তুলি কাটি ধুনীয়াকৈ আহিলো আৰু হয় টাইটেল আৰু থাম্বনেইল দেখি আপোনালোকে ঠিকে গেছ কৰিছে হ'বলৈ যে আছে চেলেঞ্জ আৰু কাৰ লগত চেলেঞ্জ আপোনালোকে গম পাইছে আৰু কি চেলেঞ্জ কেনেকৈ ক'ত কাৰ ঘৰত আৰু চববিলাক কৈ আছো ডিটেইলছ আপোনালোকক তো প্ৰথমতে মোৰ কথা শুনি লওক হয় দে কাটলো দে চুলি কেনাম নৰাখবি আৰু এনে যাবি না ডিম্পু বেতাল জুবিন ঘৰত চুলি তুলি লৈ যাবি না তো চুলি তুলি কাটিলো ধুনীয়াকৈ চেলেঞ্জটোৰ কথা আপোনালোক ক'ব বলক হয় এতিয়া ক'বলৈ যাইছোঁ আপোনালোকক পুৰা মেইন টপিকটো আৰু বৰ্তমান আমি আছো ষ্টেডিয়ামৰ ওপৰত মানে আমি তলত কথা কৈ ল'লো এতিয়া আমি ওপৰত কম আৰু ফুটবল পুৰা লৈ গৈছে যিহেতু আমাৰ ষ্টেডিয়াম বনাইছে ধুনীয়া ষ্টেডিয়াম চাব পাৰে 90% হৈছে আৰু মানে 1% হ'লে বুঢ়া হৈ যাব মানে এতিয়া বক্স চক্স লগা চিষ্টেমটো কৰা নাই আৰু কৰিব ধুনীয়াকৈ আৰু মোৰ পিকচাৰটো কেনে হৈছে ভাল হ'ব লাগে এতিয়া বৰ্তমান আমি কম ৰ'ব আৰু ভাল জেগাত বহি লওঁ ফটোকেইখনতো আপোনালোকে দেখিছে জুবিন ভ্লগছ এণ্ড ডিম্পুজ ভ্লগ এণ্ড আফ্ৰিকান ভালুক বেতাল আৰু নিপু আৰু মানে গোটেইখিনি আমাৰ মানে অসমীয়া ক্ৰিয়েটাৰ আছে মানে এইফালৰ ক্ৰিয়েটাৰখিনি আৰু সিহঁতৰ মানে ঘৰত যাই কিনে এটা টি চাৰ্টত চাইন ল'ম বুলি আমি এটা মানে চেলেঞ্জ কৰিছোঁ একদম যাম যাই কিনে সিহঁতৰ মানে ঘৰত যাম প্ৰথমতে ফাৰ্ষ্টত যাম আমি জুবিন ভ্লগছৰ ঘৰত আৰু ছেকেণ্ডতে যাম আমি মানে ডিম্পু দা বা কিবা এটা তিনিদিন আমি তিনিটাৰ ঘৰত যাব ট্ৰাই কৰিম নেক্সট ভ্লগ এইটো হ'ব পাৰে আৰু গম নাপাওঁ মানে কি হয় ছাকচেছফুল হ'লে বহুত ভাল লাগিব আৰু প্লেনিংটো যিহেতুকে আমি প্লেনিংটো কৰিছোঁ আৰু তথাপিও যোনখিনি মানুহ চাই আছে আপোনালোকে প্লিজ কমেণ্ট কৰিব আমি লাইন গাড়ীত যাম নে চাইকেল লৈ যাম নে খোজকাঢ়ি বাৰু নৰা বাৰু নলবাৰী বহুত দূৰ আৰু এইফালে শুৱালকুছি পাৰিম জুবিনদাৰ ঘৰত পাৰিম কিন্তু এইফালে নোৱাৰে আৰু গাইজ কিন্তু নলবাৰীত তেনে আপোনাৰ চাইকেল লৈ যাম নে বাছ গাড়ীত যাম নে লাইন গাড়ীত কি গাড়ীত আপোনাক কমেণ্টত জনাব আপোনাৰ 20টাৰ ওপৰত যদি কমেণ্ট আহে বাছ ধৰি লওক বাছ গাড়ীত যাব লাগে বাছ আমাৰ যদি 20টা কমেণ্ট আহে তো ফিক্স আমি বাছ গাড়ীত যাওঁ ফিক্স বা চাইকেল লৈ যাওঁ 20টা কমেণ্ট আহিলে ফিক্স আমি আপোনালোকৰ মতে যাম আৰু হয় আপোনালোকতো চাইন ল'ম বুলি ক'লো চাইনটোৰ পিছতো আৰু মানে প্ৰশ্ন সোধা হ'ব তিনিটাকৈ এটা কণ্টেণ্ট ক্ৰিয়েটৰক তিনিটাকৈ মানে প্ৰশ্ন সুধিম মানে ইউটিউবাৰ এজনক তিনিটাকৈ প্ৰশ্ন সুধিল ধৰক বেতাল দাকে 3টা প্ৰশ্ন বা ডিম্পু দাক 3টা প্ৰশ্ন আৰু জুবিন দাক 3টা প্ৰশ্ন জুবিন ভ্লগ একচুৱেলি জুবিন দা নহয় জুবিন দাই হয় কিন্তু জুবিন গায়ক জুবিন নহয় আৰু আপোনালোক কৈ ল'লো ধুনীয়াকৈ মানে এনেকুৱা ধৰণৰ প্ৰশ্ন মানে য'ত মানে পডকাষ্টতো কোনো কোৱা নাই মই এতিয়া ক'ব খুজিছোঁ যে মানে এনেকুৱা ধৰণৰ প্ৰশ্ন সোধা হ'ব মানে য'ত মানে আজিকালি আপোনালোকে মানে কোনো সুধি পোৱা নাই আৰু মানে আনকমন প্ৰশ্ন সুধিম তিনিটা মানে যাৰ তাৰ ইউটিউবত আমি চাইন ল'ব যাম ডিম্পু দা জুবিন দা কৈলো আপোনাক 3টা প্ৰশ্ন সুধিম 3টা প্ৰশ্ন মানে কোনো জনক সুধি নাই মানে ইউনিক ধৰণৰ প্ৰশ্ন সুধিম আৰু মানে আপোনালোকে চাই ভাল পায় চাইন ল'ম প্ৰশ্ন সুধিম ধুনীয়াকৈ সিহঁতৰ ঘৰত যাই কিনে আপোনালোকে সুধিম লগ পাম আৰু এই 3টা যদি ছাকচেছফুল যদি চাইন আমি এইখিনি চেলেঞ্জ যদি ছাকচেছফুল আমি কৰিব পাৰোঁ আৰু নেক্সট কিন্তু ধামাকাদাৰ আহিব আৰু যোনখিনি মেম্বাৰ চাই আছে মানে যোনখিনি এতিয়া মোৰ ভ্লগটো সেইখিনি চাই আছে মানে ক্লিক কৰি কিনে আপোনালোকে চাই আছে আৰু সেইটো প্লিজ আশা কৰিলোঁ যে পিছলৈও মানে চেলেঞ্জকেইটা যোনটো 3টা ভ্লগ হ'ব সেই 3টা ভ্লগো আপোনালোকে প্লিজ চাব মানে মিনি ভ্লগ বনাওঁতে মানে লং ভ্লগৰ অলপমান মানে কমি গৈছে আৰু ডাউনবিলাক ডাঙৰ ক্ৰিয়েটাৰগিলাৰো কমি গৈছে তো আপোনালোকে প্লিজ কমেণ্টত জনাই দিব আপোনালোকে কি কণ্টেণ্ট চাই ভাল পায় কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় চেলেঞ্জ ভিডিঅ' চাই ভাল পায় তো চেলেঞ্জ হ'ব আজি বাৰু ইয়াতে এইটো চেনেল বাৰু চেলেঞ্জে কৰি থাকিম মই প্লিজ একদম কমেণ্টত প্লিজ ক'ব আৰু গাইজ একদম কি লৈ যাম আমি তো কি চাইকেল লৈ যাম নে খোজকাঢ়ি নহয় আপোনাক ক'লো চাইকেল লৈ যাম নে গাড়ীত যাম নে স্কুটিত যাম কি লৈ যাম আপোনালোক ক'ব নে কি ভাই তই চাইকেল লৈ গ'লে যাবি নে নাই মই যাম চাইকেল যাম আৰু দেখিছে ভৰিজন যাব দে আৰু কিন্তু কথাটো কৈ ল'লোৱে আৰু বৰ্তমান এতিয়া আমি অলপমান ফুটবল খেলি আছোঁ মানুহে এই ফিল্ডত খেলে কিন্তু আমি এই ষ্টেডিয়ামৰ ওপৰত গাইছোঁ দেখিছে না ইয়াক এনেকাই মাৰিব লাগে মাৰ নৰো আমাৰ ভৱিষ্যত নাই কাৰ লগত কি চেলেঞ্জ হ'ব যাই আছে আৰু বৰ্তমান এতিয়া এহঁতকো সুধিলো ভাই তহঁতে পুৰা আছে নে না মোৰ লগত পুৰা এহঁতে পুৰা একদম মই ইউটিউব চেনেল খুলিলো নেকি খুলবি মোৰ ভাতকেইটা মাৰ এতিয়া গেলি পাৱাই নাই দে কি গেমিঙৰ পুৰা একদম আৰু গাইছ আপোনালোকে যোনখিনি মানুহ এতিয়া বৰ্তমান চাই আছে সেইখিনি মানুহ আশা কৰিলোঁ সেই যাম বা 3টা ভ্লগতো আপোনালোকে এনেকুৱা মৰম দে এনেকুৱা মানে একদম ফুল ছাপোৰ্ট কৰিব আপোনালোকে যাব আগুৱাই যাব পাৰোঁ তো গাইছ এইখিনি আছিল তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো বাই লগ পাম দেই লাষ্ট এটা কথা কওঁ কি আমাৰ ভূতিৰ ভিডিঅ'টো 9000 আৰু এটা কথা ক'ব আহিছোঁ আমাৰ মানে যোনটো এটা ঘোষ্ট এণ্ড চেলেঞ্জিং ভিডিঅ' বনাইছিলোঁ এটা ঘৰত এক ৰাতি একলাই থাকিছিলোঁ যোনে চোৱা নাই চাব পাৰে ডেছক্ৰিপশ্যনত লিংকটো আছে এইটো চেনেলতে আছে সেইটো 10K হ'ব যাই আছে ভিউৱাৰ্ছ আৰু ধুনীয়াকৈ লাইক চেকো ধুনীয়া হৈছে আৰু সেইটো ভিডিঅ' নিশ্চয় যাম এইগিলা চেলেঞ্জটো আমি মৰম চৰম পাওঁ ধুনীয়াকৈ তো বাই আজিলৈ এৰিছোঁ তো বাই দে ব্ৰ আৰু এটা চেলেঞ্জ আহিছে চিন্ময় তই ধৰিব পাৰিবি না ফিক্স না তে মই মাত দিওঁ কাই যা ঐ যাব ৰে যা ধৰবি ভালে বহুত ভাল লাগে আৰু মোৰ ভাইটিৰ নিচিনাই মই ইনষ্টাগ্ৰামৰ পৰা আপোনাক চাই আছো নেক্সট বয়স এতিয়া ফুটবল খেলবি না তই দেখাই দিয়াচোন কিবা টেলেণ্ট দেখিছা চলি জোচ দাউৰি আছি তোৰ পেৰাই ফুটবল
তাৰে একলা আছে ৰাতিবাৰ খৰ চলতেচোন ষ্টেণ্ড দেখাইছি তই বুঢ়াকটো কিয় দেখাৱ আৰু হ'ব যা ঘৰত যাওঁ চাওচোন চাওঁ গাইছ চাওঁ তাক চাওঁ দেখিছা হ'ব হ'ব পৰিল আৰু মই মানে একদম ৰিয়েলিটি পৰি কাট